নমস্কাৰ প্ৰিয় দৰ্শকসকল আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। আজি আমি এই ভিডিঅ'টোত মে দিৱসৰ তাৎপৰ্য, কেতিয়াৰ পৰা মে দিৱস পালন কৰা হয়, ভাৰতত কেতিয়াবা পালন কৰা হয়, আমেৰিকাত কেতিয়াবা পালন কৰা হয় মে দিৱস, এই সকলোবোৰ কথা আমি এই ভিডিঅ'টোৰ শেষলৈকে জনাবলৈ যত্ন কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এতিয়া কথা হৈছে, কোনো এখন দেশৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে শ্ৰমিকসকলৰ যিটো অৱদান তাক অনস্বীকাৰ্য। কিন্তু এই শ্ৰমিকসকলে যেতিয়া নিজৰ প্ৰাপ্য আদায়ৰ বাবে পুঁজিপতি গোষ্ঠীৰ বিৰুদ্ধে যেতিয়া আন্দোলনত নামে, তেতিয়া তাক মষিমূৰ কৰিবৰ কাৰণে অতীজৰ পৰা প্ৰচেষ্টা চলি আহিছে। গতিকে এনেধৰণৰ ঘটনা এটাই ঘটিছিলে 1886 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত অৱস্থিত হে মাৰ্কেটৰ ৰাজপথত। তেতিয়া শ্ৰমিকসকলে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি পেলাই আন্দোলন কৰিছিল। যেতিয়া তেওঁলোকৰ সেই প্ৰতিবাদক দমন কৰিছিলে, সেই যিটো শ্ৰমিকসকলৰ ওপৰত চলা যিটো অত্যাচাৰ, সেই ঘটনাটোৰ বাবেই 1 মে তাৰিখটোৰ অতি গুৰুত্বপূৰ্ণ হৈ পৰিলে। পৰৱৰ্তী সময়ত 1890 চনত ছেকেণ্ড ইণ্টাৰনেশ্যনেল নামৰ যিটো আন্তৰ্জাতিক শ্ৰমিক সংগঠন আছিলে, তেওঁলোকে মে দিৱসটো 1 মে তাৰিখে পালন কৰিব লাগে বুলি এটা প্ৰস্তাৱ লয়। আৰু সেই প্ৰস্তাৱ লোৱাৰ পিছৰ পৰাই সমগ্ৰ বিশ্বতে প্ৰায় 80খন দেশত মে দিৱস পালন কৰিবলৈ লোৱা হয়। কিন্তু জানি আচৰিত হ'ব যে আমেৰিকাৰ আৰু কানাডা যুক্তৰাষ্ট্ৰত 1 মে'ৰ পৰিৱৰ্তে ছেপ্টেম্বৰ মাহৰ প্ৰথম যিটো সোমবাৰ, তেতিয়াহে মে দিৱস বা আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰা হয়। এই মে দিৱসৰ দিনাখন শ্ৰমিকসকলে তেওঁলোকে কৰ্মৰ পৰা অব্যাহতি লৈ পেলাই নিজৰ মতে সময়খিনি অতিবাহিত কৰিবলৈ বিচাৰে। আৰু সেইকাৰণে পৃথিৱীৰ বিভিন্ন দেশতে মে দিৱসটোক চৰকাৰী ছুটী হিচাপে ঘোষণা কৰিছে। আমাৰ অসমতো মে দিৱস বা শ্ৰমিক দিৱসৰ দিনাখন চৰকাৰী কাৰ্যালয়বিলাক বন্ধ থাকে। এতিয়া কথাটো হৈছে, আমাৰ ভাৰতত কেতিয়া পালন কৰা হয় প্ৰথম মে দিৱস? মে দিৱস ভাৰতত পালন কৰা হৈছিলে 1923 চনৰ 1 মে'ৰ পৰা। তেতিয়া পূৰ্বৰ মাদ্ৰাছ, বৰ্তমান চেন্নাই বুলি কোৱা হয় যাক, তাত হিন্দুস্তান কিষাণ পাৰ্টি বুলি এটা সংগঠন আছিল, শ্ৰমিক সংগঠন। তেওঁলোকেই সমবেত হৈছিলে তেতিয়া মাদ্ৰাছত, আৰু সমবেত হৈ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে 1 মে তাৰিখটো ভাৰতত মে দিৱস হিচাপে পালন কৰা হ'ব। আৰু তেতিয়াৰ পৰা আমাৰ ভাৰতবৰ্ষত মে দিৱসটো উদযাপন কৰি থকা হৈছে। মে দিৱসক আন্তৰ্জাতিক শ্ৰমিক দিৱস বুলি কোৱা হয়। আৰু এই শ্ৰমিক দিৱসত শ্ৰমিকসকলে তেওঁলোকৰ প্ৰিয়জনৰ লগত ওলাই গৈ পেলাই নিজৰ সময়বিলাক অতিবাহিত কৰিছিলে। শেষত সকলোলৈকে মে দিৱসৰ আন্তৰিক শুভকামনা জনাই আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।